নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে নতুন এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ। সকলোৱে ইতিমধ্যে জ্ঞাত যে অসম চৰকাৰে জুলাই মাহৰ ভিতৰতে প্ৰায় 22,765টা নতুন পদ নিযুক্তি দিব আৰু এই পদসমূহৰ ভিতৰতে অসমৰ পঞ্চায়ত বিভাগৰ কাৰণেও 1000তকৈ অধিক পদ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে পঞ্চায়ত বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 পদো আছে। গতিকে আজি ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 পদসমূহৰ কোৱালিফিকেশ্যনৰ বিষয়ে জানিম। কোনটো পদৰ কাৰণে কিমান কোৱালিফিকেশ্যন বিচাৰিব সকলোখিনি। গতিকে ভিডিঅ'টো শেষলৈকে চাব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে আপোনালোকে অসমৰ লগতে ভাৰতৰ সকলোবিলাক জব ইনফৰমেশ্যন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ আগতে যোনটো ভেকেঞ্চি আহিছিল তাতে কণ্ট্ৰেকচুৱেল পদৰ কিছুমান আছিলে, কিন্তু মই কণ্ট্ৰেকচুৱেলৰ পদখিনিৰ কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকক নজনাওঁ। কেৱল গ্ৰেড 3 আৰু গ্ৰেড 4 যিকেইটা পদ আছিলে সেই পদকেইটাৰ কোৱালিফিকেশ্যনৰ বিষয়ে জনাই দিম। কোনকেইটা পদৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে সকলোখিনি। প্ৰথমে আমি চাম গ্ৰেড 3 পদকেইটাৰ ভিতৰত প্ৰথমটো পদ আছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ। তাৰ কাৰণে কিমানটা ভেকেঞ্চি তাৰ কোনো তথ্য এতিয়াও অহা নাই। তাৰ তথ্যটো আহিছে চেলাৰী কিমান, চেলাৰী ডিটেইলছ 14,000 টকাৰ পৰা 6,500 টকালৈ। কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেশ্যন পাছ বিচাৰিছে, যিকোনো ষ্ট্ৰীমৰ হ'লেও হ'ব। লগতে আদাৰ কিছুমান কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে ভালকৈ লোকেল লেংগুৱেজটো ক'ব পাৰিব লাগিব। আছামিজ, বড়ো, বেংগলী, ইংলিছটো অলপ জানিব লাগিব, বেছি নালাগে, ইংলিছটো অলপ জানিলেই হ'ল। এজ লিমিটেশ্যন মানে বয়সৰ সীমা দিছে 18ৰ পৰা 38লৈকে হ'লেই হ'ল। বি নম্বৰত দিছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ WNC। নাম্বাৰ অফ পোষ্টৰ আপডেট এতিয়াও অহা নাই। পিছত দিছে চেলেৰী ডিটেইলছ 14,000 টকাৰ পৰা 60,500 টকালৈ। GP থাকিব, ৰেজ 7,000 থাকিব GP। পিছত বয়সৰ সীমা থাকিব 18ৰ পৰা 38লৈকে, এজ লিমিটেশ্যন যোনটো কোৱা হয়। পিছত লগতে আদাৰ কিছুমান কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে ভালকৈ লোকেল লেংগুৱেজটো ক'ব পাৰিব লাগিব। আছামিজৰ, বড়ো, বেংগলী, ইংলিছটো অলপ জানিলেই হ'ল। পিছত 3 নম্বৰত দিছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ছিনিয়ৰ গ্ৰাম সেৱক। নাম্বাৰ অফ পোষ্ট এতিয়াও অহা নাই, আপডেট চোন। চেলেৰী ডিটেইলছ 14,000 টকাৰ পৰা 60,500 টকালৈ। কোৱালিফিকেশ্যনো একে বিচাৰিছে, গ্ৰেজুৱেশ্যন হ'লেই হ'ল, লোকেল লেংগুৱেজ জানিব লাগিব, এজ লিমিটেশ্যনো একে। পিছৰ পদটো হ'ল গাঁও পঞ্চায়তৰ ছেক্ৰেটেৰী। এই পদটোৰ কাৰণে আপোনালোকে কমাৰ্চ ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰ্টছ বা ছায়েন্স ষ্ট্ৰীমৰ হ'লে আপোনালোকে বন্ধুসকল এই পদটোত আবেদন কৰিব নোৱাৰিব। চেলেৰী একেই পাব, লগতে লোকেল লেংগুৱেজৰ জ্ঞান যোনটো নলেজ সেইটো থাকিব লাগিব। বয়সৰ সময়সীমা 18ৰ পৰা 38 বছৰৰ নাইবা 40 বছৰৰ হ'ব লাগিব। তাৰ পিছৰ পদটো আছিল জুনিয়ৰ এছিষ্টেণ্ট ফৰ 5 নিউলি ক্ৰিয়েটেড ZPS। নাম্বাৰ অফ পোষ্ট আপডেট চোন। চেলেৰী ডিটেইলছ 14,000 টকাৰ পৰা 60,500 টকালৈ। GP ৰেজ 5,000 এই পদটোৰ কাৰণেও কোৱালিফিকেশ্যন একেই থাকিব, গ্ৰেজুৱেশ্যন যিকোনো এটাৰ শাখাৰ পৰা থাকিব লাগিব আৰু লগত লোকেল লেংগুৱেজ জানিব লাগিব। বয়সৰ সময়সীমা 18ৰ পৰা 38 বছৰ বা 40 বছৰ হ'ব লাগিব। শেষৰ পদটো আছিল টেক্স কালেক্টৰ কাম ৰোড মাহৰ। দৰমহাও একেই, পোষ্ট কেইটা এতিয়াও দিয়া নাই। কোৱালিফিকেশ্যনো একেই, গ্ৰেজুৱেশ্যন যিকোনো এটা শাখাৰ পৰা থাকিব লাগিব, লগতে লোকেল লেংগুৱেজৰ জ্ঞান থাকিব লাগিব। বয়সৰ সময়সীমা 18ৰ পৰা 38 বছৰৰ নাইবা 40 বছৰ হ'ব লাগিব। ৰিলেক্সেশ্যন ST SC কেণ্ডিডেটছ উইল গেট এজ ৰিলেক্সেশ্যন 5 years হেৰি থাকিব। OBC MOBC কেণ্ডিডেটছ উইল গেট 3 years এজ ৰিলেক্সেশ্যন। এতিয়া গেট 4ৰ হেৰি আহিছে। গেট 4ত প্ৰথমতে আছে, ইয়াত আছে পিয়নৰ কাৰণে হেৰি আপডেট চোন, পোষ্ট আপডেট চোন। পোষ্ট এতিয়াও সেইকেইটা দিয়া নাই। গেট 4ৰ বিট দিছে ZP PR, এইটো আপডেট চোন। পোষ্ট কেইটা আছে আপডেট চোন। আৰু এইটোৰ কাৰণে হেৰি হ'ব লাগিব, কোৱালিফিকেশ্যন হ'ব লাগিব ক্লাছ 10 পাছ। ৰিলেক্সেশ্যন আছে ST SC কেণ্ডিডেটছ উইল গেট দি এজ ৰিলেক্সেশ্যন অফ 5 years। OBC MOBC কেণ্ডিডেটছ উইল গেট এজ ৰিলেক্সেশ্যন অফ 3 years।